নমস্কাৰ বন্ধুসকল কল্পনা কৰকচোন এখন চহৰত দুখন দোকান আছে দুইখন দোকানতে একে ধৰণৰ সামগ্ৰী বিক্ৰী কৰা হয় কিন্তু এখন দোকানত কম দামত বিক্ৰী কৰে আৰু আনখন দোকানত সেই একে দামতে বিক্ৰী কৰিবলৈ সংগ্ৰাম কৰিব লগা হয় ইয়াৰ পাছতে আৰম্ভ হয় গ্ৰাহক ক্ষমতা আৰু দোকান জীয়াই ৰখাৰ যুঁজ আমেৰিকা আৰু চীনৰ মাজতো একেই হৈছে কিন্তু বজাৰত নহয় বিশ্ব অৰ্থনীতিত এই যুঁজখনৰ মূল কাৰণ হ'ল শুল্ক অৰ্থাৎ ইংৰাজীত ক'বলৈ গ'লে টাৰিফ শুল্ক অৰ্থাৎ টাৰিফ মানে হ'ল এখন দেশে আন দেশৰ পৰা অহা সামগ্ৰীৰ ওপৰত আৰোপ কৰা কৰ ধৰক আমেৰিকাই চীনৰ ওপৰত 50% শুল্ক নিৰ্ধাৰণ কৰি থৈছে ইয়াৰ অৰ্থ হ'ল চীনে যদি 80,000 টকীয়া মোবাইল এটা আমেৰিকাত বিক্ৰী কৰিব লগা হয় তেন্তে সেই মোবাইলটোৰ মূল্য হ'বগৈ 1,20,000 টকা অৰ্থাৎ মোবাইলটোৰ দাম 40,000 এক্সট্ৰা বাঢ়ি যাব যিটো আমেৰিকাৰ চৰকাৰে ৰাখিব বিদেশী সামগ্ৰী অধিক ব্যয়বহুল কৰি নিজৰ উদ্যোগক সুৰক্ষিত কৰিবলৈ আৰু অৰ্থ উপাৰ্জনৰ বাবে এনে কৰা হয় আমেৰিকাই চীনক দোষাৰোপ কৰে যে তেওঁলোকে অধিক পৰিমাণে চীনৰ পৰা সামগ্ৰী ক্ৰয় কৰে কিন্তু চীনে আমেৰিকাৰ পৰা বহুত কম পৰিমাণেহে সামগ্ৰী লয় 2022 চনত চীনে আমেৰিকাক $536 বিলিয়ন সামগ্ৰী বিক্ৰী কৰিছিল যদিও আমেৰিকাই চীনক মাত্ৰ $153 বিলিয়ন সামগ্ৰীহে বিক্ৰী কৰিছিল ইয়াৰ ফলত এক বৃহৎ বাণিজ্যিক ব্যৱধানৰ সৃষ্টি হয় আৰু এক বৃহৎ পৰিমাণৰ আমেৰিকাৰ ধন চীনলৈ যায় আমেৰিকাৰ কোম্পানীসমূহে দাবী কৰে যে যেতিয়া তেওঁলোকে চীনৰ বজাৰত প্ৰৱেশ কৰে তেতিয়া চীনে সেই কোম্পানীসমূহক টেকনলজি শ্বেয়াৰ কৰিবলৈ বাধ্য কৰায় কিছুমান চীনৰ কোম্পানীয়ে আমেৰিকাৰ সফটৱেৰ ডিজাইন আনকি সম্পূৰ্ণ মেচিনকো কপি কৰাৰ অভিযোগ উঠিছে আমেৰিকাৰ নেতাসকলৰ মতে টিকটক হুৱেই আদিৰ দৰে চীনৰ টেক কোম্পানীসমূহে ব্যক্তিগত তথ্য সংগ্ৰহ কৰি বিপদৰ সৃষ্টি কৰিব পাৰে আমেৰিকাৰ আন এটা ভয় হ'ল চীনৰ ফিউচাৰ টেকনলজিৰ ওপৰত আধিপত্য বিস্তাৰ কাৰণ বৈদ্যুতিক বাহন সৌৰ শক্তি আৰু সেমিকণ্ডাক্টৰ আদিৰ দৰে উদ্যোগৰ ক্ষেত্ৰত দ্ৰুত গতিত আগবাঢ়িবলৈ সক্ষম হৈছে এই অভিযোগসমূহ আনি যোৱা 2 এপ্ৰিল তাৰিখে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চীনকে ধৰি আন বহু দেশৰ ওপৰত ৰেচিপ্ৰকেল টাৰিফ ঘোষণা কৰে My fellow Americans, this is Liberation Day. ডনাল্ড ট্ৰাম্পে দাবী কৰে যে বিভিন্ন দেশে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত উচ্চ শুল্ক আৰোপ কৰে কিন্তু আমেৰিকাত নিজৰ সামগ্ৰী বিক্ৰী কৰোঁতে কম শুল্ক উপভোগ কৰে তেওঁ কয় যে যদি আন দেশে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অন্যায় কৰে তেন্তে আমেৰিকায়ো আন দেশৰ সামগ্ৰীৰ ওপৰত একেই ব্যৱস্থা ল'ব 2 এপ্ৰিল তাৰিখে চীনৰ ক্ষেত্ৰত অতিৰিক্ত 34% শুল্ক আৰোপ কৰাত চীনৰ সকলো আমদানিৰ ক্ষেত্ৰত ন্যূনতম শুল্ক 54%লৈ বৃদ্ধি পায় কিছুমান সামগ্ৰী যেনে স্মাৰ্টফোন লেপটপ আদি 76% শুল্কৰ ভিতৰত পৰে চীনেও এই ক্ষেত্ৰত পিছপৰি নাথাকিল 4 এপ্ৰিল তাৰিখে চীনে ইয়াৰ বিৰোধিতা কৰি আমেৰিকাৰ পৰা আমদানিকৃত সামগ্ৰীৰ ওপৰত 34% শুল্ক আৰোপ কৰে ডনাল্ড ট্ৰাম্পে ইয়াৰ প্ৰতিশোধ হিচাপে চীনৰ সামগ্ৰীৰ ওপৰত আৰু 50% শুল্ক আৰোপ কৰে যাৰ ফলত চীনৰ সামগ্ৰীৰ ওপৰত মুঠ শুল্ক 104%লৈ বৃদ্ধি পায় চি জিনপিঙে ইয়াৰ প্ৰত্যুত্তৰ দি আমেৰিকাৰ সামগ্ৰীৰ ওপৰত আৰু 50% শুল্ক আৰোপ কৰে যাৰ ফলত আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক 84%লৈ বৃদ্ধি পায় আজিৰ তাৰিখত আমেৰিকাই চীনৰ সামগ্ৰীৰ ওপৰত 145% আৰু চীনে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত 125% শুল্ক আৰোপ কৰি থৈছে আৰু এই দুয়োখন দেশৰ মাজত যি শুল্ক যুদ্ধ চলি আছে এই যুদ্ধখন সোনকালে শেষ হোৱাৰ সম্ভাৱনা খুব কম বিশ্ব বাণিজ্য সংস্থাই এই ক্ষেত্ৰত উদ্বেগ প্ৰকাশ কৰি কৈছে যে আমেৰিকা চীনৰ এই যুদ্ধই বিশ্ব বাণিজ্যৰ বৃদ্ধিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব আৰু ব্যৱসায়িক বাণিজ্য 1.5% পৰ্যন্ত হ্ৰাস হ'ব পাৰে গতিকে ইয়াৰ পৰিণাম আন দেশেও ভুগিব যেতিয়া চীনে আমেৰিকাৰ বজাৰত সামগ্ৰী বিক্ৰী কৰিবলৈ অধিক খৰচৰ সন্মুখীন হ'ব এই অতিৰিক্ত খৰচ আদায় কৰিবলৈ তেওঁলোকে নিজৰ সামগ্ৰী আন দেশৰ বজাৰতো অধিক দামত বিক্ৰী কৰিব পাৰে ভাৰতকে ধৰি বিশ্বৰ বহু দেশৰ কোম্পানীয়ে চীনত নিৰ্মিত সামগ্ৰীৰ অংশৰ ওপৰত নিৰ্ভৰ কৰে গতিকে চীনৰ সামগ্ৰীৰ দাম বৃদ্ধি পালে ভাৰতৰ কোম্পানীয়ে উৎপাদন কৰা ফাইনেল প্ৰডাক্টসমূহৰ দামো বৃদ্ধি পাব যিয়ে মুদ্ৰাস্ফীতিৰ সৃষ্টি কৰিব পাৰে এইকেইটা হ'ল নিগেটিভ দিশ ভাৰতৰ কাৰণে এই যুদ্ধই কিছুমান পজিটিভ দিশো কঢ়িয়াই আনিব পাৰে ভাৰতে বাণিজ্যৰ ক্ষেত্ৰত চীনৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে আমেৰিকান কোম্পানী এপলে ইতিমধ্যে ভাৰতত আইফোন নিৰ্মাণ কৰিবলৈ লৈছে
আমেৰিকা আৰু জাপানৰ বহু বিনিয়োগকাৰীয়ে ভাৰতত ৰিনিউৱেবল এনাৰ্জি, ইলেক্ট্ৰনিক্স আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত প্ৰত্যক্ষভাৱে বিনিয়োগ কৰিছে। চীনৰ পৰা আমদানি কমোৱাৰ লগে লগে ভাৰতে ফাৰ্মাচিউটিকেল, কেমিকেলছ, অটো পাৰ্টছ, IT ছাৰ্ভিচ আদিৰ ক্ষেত্ৰত আমেৰিকাত এখন বৃহৎ বজাৰ পোৱাৰ সম্ভাৱনা আছে। গতিকে আমেৰিকা চীনৰ এই শুল্ক যুদ্ধই বিশ্বব্যাপী বাণিজ্যৰ পৰিৱৰ্তন সূচনা কৰিছে। ই উত্তেজনা আৰু অনিশ্চয়তাৰ সৃষ্টি কৰিছে যদিও ভাৰতৰ দৰে দেশৰ কাৰণে ই সুযোগৰ নতুন দুৱাৰ মুকলি কৰিছে। কিন্তু এই সুযোগ পাবলৈ হ'লে সঠিক সংস্কাৰ আৰু আন্তঃগাঁথনি উন্নত হ'ব লাগিব।